মাইৰে ভাত দেও নাই নেকি তো নকদাম ৰে চাবি লালপাৰ বাদি ভাত দিছি ৰ দেও তো হেৰি নাই মোৰ বিলেট খাবা নাপাৱা বিলেট কিনবে হে নাই তো দাঁতে দি নকাটছে নে দাঁতে হেৰি নখেদি দাঁত কাটছে দাঁতে দি নকাটি আছো জানো ফোন আহাৰ কথা আছিলে কি খবৰ হে ফোন আহা নাই কিবা ফোন মাৰো নেকি একবাৰ নে টাৱাৰে পাৱা নাই নেকি টাৱাৰ আছে টাৱাৰ ফুল টাৱাৰ জিঅ' চিম লৈ গৈছে আয় আসি দেখছে ফোন আসি ৰ মাৰো ৰ জান ক'ত আছা তোমাক দেখোন মই একেবাৰে হেৰি ৰাস্তাত তলক লৈ মাতিলো হাতত তলক লৈ কি নে বা হোটেল ৰখিছোঁ মই যাই আছোঁ দেই বা জানে দেখোন কি লিখিছে ক'ব বস্তু মই জান যাই আছোঁ দে যাই আছোঁ তাতে বা হোটেল লৈ নি ক'ত থাক মই যাই আছোঁ দে চুমা এটা দিবি নেকি জান চুমা তাতে দিবি তাতে কিন্তু দুটো কি দিব লাগিব দেই জান জান দে মোৰ পালবা দিছোঁ দে চুমা দে জান হ'ব দে দুষ্টি হাত মই যাওঁ জানক লগ কৰিব যাওঁ আহোঁ যাওঁ নাযাওঁ আমি নাযাওঁ একো নহয় যাওঁ এই লাফাত আমি নাফাচোৱে নাযাওঁ কি কৰিব তাৰ নাই নাযাওঁ আমি যাওঁ নাযাওঁ আমাক কোনোবাই দেখা পাব আমাৰ ভয় লাগি যাব আমি নাযাওঁ আমি টেনচন লম মই আছোঁ নে নাই টেনচন লম মই আছোঁ নে কোন কি কৰে তই লাইন মাৰিছে তই জেগা আমি নাযাওঁ এইবিলাক কেইচোত নাফাচো মই লাইন মাৰিলে তহঁতৰ গৌৰে হ'ব নে মই জানো জান জানা এটা ফোন মাৰিব পৰা নাই মোক তুমিতো কল কৰিব পাৰা মোক জান মোৰ মোবাইল বেলেঞ্চ নাই তোমাৰ তো মিছ কৰা হেৰি জিঅ' চিম দেখোন এই জান মিছ কলটো দিব পাৰে এনে হেলি কি গোটা আখোপা কি হৈছে ফোনত দুটামান লাজ লাগে জান খাওঁ দেই মোৰ লাজ লাগে পাই জান এটা নেথাকে কি যিয়ে জান লাজ লাগে কোনে দেখিব জান কোনোবাই দেখিব দাদাহঁতে এইটো ৰাস্তাৰে আহে নাই দে জান আজি বা অন্তল কোনো নাই সুবিধে জান নাই কোনোবাই দেখিলে মোক কৈ দিব পায় কোনে দেখিব জান কোনো নাই ইয়াতে এই নিৰল জাগা একদম মানুহে গৰু দেখিলি দেখাত বেলাজ কৰিবে নাংগে জান ৰাতিৰে আহি পেলাই কিছ খাৱা এনে যাব জানাই চামানি খাইছে নে নাজান খাব বুলি জান তুমি একো খুৱাব নোখোজা একো দিছো নেকি জান পৰীক্ষাৰ ৰিজাল্ট ওলাব আজি ৰিজাল্ট চাব কাৰণে গধূলি দি যাম গম নাপাওঁ জান জানাই হেৰি জান পাৰ্কত যাম দে যাওঁ নেকি জান জানে দিছে নেকি হাতত এনেকে জান মোৰ নমস্কাৰ এয়া আমাৰ মাজত আছে সৰু কেমেৰামেন আৰু এয়া চাইমন আৰু এয়া নান্টু আলী এয়া আছে আব্দুল মান্নান আৰু এয়া নছিৰুল আলী নমস্কাৰ আৰু এয়া আব্দুল নমস্কাৰ আৰু মোৰ নাম হৈছে সৈয়দ ইনামুল্লাহ নমস্কাৰ আৰু আমাৰ চেনেলটোৰ নাম হৈছে চেনেল গজাব আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰক ধন্যবাদ